আনন্দত একেবাৰে আত্মহাৰা। কিন্তু দুখৰ কথাটো কি জানে? এই ৰামধনৰ কপালতহে ভগৱানে আজিলৈকে এজনীও নিদিলে। চাওঁতে চাওঁতে বয়সে যাবৰ হ'ল, কিন্তু কথা এটা নোকোৱাকৈ হ'লে নোৱাৰো দেই। এই যে পোনাটি যে জন্ম হৈছে হাইলা আকাশৰ জন্তীৰ দৰে, আজি বোলে পোনাটিৰ এই কি কয় নামাকৰণ পাতিছে, উৎসৱ পাতিছে, উৎসৱ। বাৰু ভিতৰৰ কামকেইটা কৰি লওঁগৈ। আপোনালোক সকলোকে উৎসৱলৈ নিমন্ত্ৰণ কৰিলো দেই, সকলো আহিব। আনন্দৰ জয়গান। ধন্য হলো আজি মই, ধন্য হল যশোদা, আৰু ধন্য হল সমগ্ৰ গোকুলবাসী। পুত্ৰৰ মংগল কামনাৰ হেতু ব্ৰাহ্মণক দিম 1 লক্ষ ধেনুদান। ভিক্ষুক আছে যত মানে সকলোকে অন্ন বস্ত্ৰ কৰিম প্ৰদান। সাৰ্থক হওক এই নন্দৰ জীৱন, উৎসৱৰ জয়গানে মুখৰিত হওক সমগ্ৰ গোকুলবাসী। হয় না অখিলৰ সুমধুৰ ধ্বনি আৰু ফুলৰ শোভাই দেখাৰ আনন্দ আপোনা আপুনি ফুটি উঠি হৈছে উদ্ভাসিত। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য দেখি মোৰ দেহা হৈছে অধিক। আজি নন্দোৎসৱ যেন আনন্দত পৰশ উপস্থিত। বুকুৰ নয়নমণিক দিয়া মোকো একোলা ল'বলৈ। লগ্নাথ পুত্ৰৰ পৰশত হিয়া মোৰ পৰশ শীতল। লোৱা প্ৰিয়ে হৃদয়ৰ ৰতন তোমাৰ, কৰো মই আয়োজন সমাগত অতিথিবৃন্দৰ সেৱাৰ ব্যৱস্থা। নাথ হ'লনে বাৰু উৎসৱৰ পূৰ্ণ আয়োজন? ৰাণী পূৰ্ণ উদ্যমে আজি মোৰ ঘৰত উৎসৱৰ কৰিছো আয়োজন। শুনা প্ৰিয়ে, আমাৰ ঘৰলৈ অহা কোনোজন অতিথি যাতে সুদা মুখে উলটি নাযায় তাৰ বাবে সযত্নে চকু ৰাখিবা ৰাণী। ভাল নাথ। ৰামধন, তুমি আমাৰ ঘৰলৈ অহা সকলো অতিথিকে ভালদৰে শুশ্ৰূষা কৰিবা। তাৰ কাৰণে আপুনি কোনো চিন্তা নকৰিব দেউতা ঈশ্বৰ, মই সকলো ব্যৱস্থা কৰি ৰাখিছো। জয় হওক দেউতা ঈশ্বৰ, গুৰুদেৱ আহিলেই। আহক গুৰুদেৱ। আহক আহক গুৰুদেৱ। ৰামধন, দেউতা ঈশ্বৰ গুৰুদেৱৰ বাবে আসনৰ যোগাৰ কৰা। ভাল দেউতা ঈশ্বৰ। গুৰুদেৱ আসন গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰক। সর্বমঙ্গল মঙ্গল্যে শিবে সর্বামে সাধিকে শরণ্যে স্তম্ভকে গৌরী নারায়ণে নমস্তুতে। কল্যাণমস্তু। হে নন্দৰাজ, তোমাৰ পুত্ৰ জন্ম হোৱা সংবাদ পাই তোমাৰ সখা বসুদেৱে মোক পুত্ৰদ্বয়ৰ জাতকৰ্ম কৰিবলৈ পঠাইছে। শুনি সন্তোষ হলো গুৰুদেৱ। আমিও এই বিষয়ে চিন্তা কৰি আছিলো। ৰাণী, বস্ত্ৰসহ এটি পূৰ্ণ পাত্ৰ ভোজনী গুৰুদেৱৰ বাবে যোগাৰ কৰি আনাগৈ।
পালনাৰ কাম আৰম্ভ কৰা হওক। ভাল গুৰুদেৱ। গোপৰাজ নন্দ, তুমি অতি ভাগ্যৱান। তোমাৰ দুয়োটি পুত্ৰই ঐশ্বৰিক শক্তিলৈ জন্ম লৈছে। গুৰুদেৱ। যশোধাৰ পুত্ৰৰ নাম ৰাখিলো কৃষ্ণ। কৃষ্ণ। কৃষ শব্দে ক্লেশ দূৰ কৰোতা আৰু স্ন শব্দৰে পৰম আনন্দৰ অধিনায়ক, অৰ্থাৎ যি সকলোকে এই ভৱ সংসাৰৰ পৰা মুক্তি প্ৰদান কৰে, তেওঁই হ'ল কৃষ্ণ। কৃষ্ণ। আৰু ৰোহিণীৰ পুত্ৰ অতি বলৱান হ'ব, সেইবাবে তেওঁৰ নাম ৰাখিলো বলোৰাম। গোপৰাজ নন্দ, তোমাৰ দুয়োটি সন্তানে ভগৱানৰ অৱতাৰ বুলি জানিবা। ভাল গুৰুদেৱ, তব অনুগ্ৰহে লভিমা আশেষ কৰোণা। প্ৰভু, এই অজ্ঞানীয়েনো তোমাৰ কি নামকৰণ কৰিম? এই সুযোগতে তোমাৰ শিশুৰূপ দৰ্শন কৰিলোঁ, মোৰ সৰ্বদোষ মৰ্শন কৰিবা। জয় নন্দ দুলাল শ্ৰীকৃষ্ণৰ, জয় নন্দ দুলাল শ্ৰীকৃষ্ণৰ, জয় নন্দ দুলাল শ্ৰীকৃষ্ণৰ। শান্তকাৰম ভূতকথয়নম পদ্মনাভম সুৰেশম विश्वधारम गगन सदृशम मेघवर्णम शुभंगम लक्ष्मीकांतम कमलनयनम योगी विद्यानगम्यम वंदे विष्णु भवभयहरम सर्वलोकैकनाथम। গোপৰাজ নন্দ, মই এতিয়া বিদায়হে লাগিলো। গুৰুদেৱ মোৰ ভাল চাব। কল্যাণমস্তু। রানী, আচার্য দেবে আমাকে বিধির মত সাপেক্ষে আমার পুত্রের নাম রাখে শ্রীকৃষ্ণ। কৃষ্ণ। কৃষ্ণ এক দেৱ দুখহাৰী অকাল অধিকাৰী ও কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনাহি নাহি আৰ ও কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনাহি নাহি আৰ। আৰু ৰোহিণীৰ পুত্ৰৰ নাম ৰাখে বলোৰাম। তোমাৰ বাৰু এই নাম দুটি কেনে লাগিলে? কিয় ভাল নালাগিব? এনে সুন্দৰ নাম একে ঠাইতে ফুলা দুপাহি গোলাপ ফুলৰ দৰে আমাৰ বাচাহঁত ডাঙৰ দীঘল হওক। আহা ৰাণী, আমি এতিয়া ভিতৰৰ অতিথিক শুশ্ৰূষা কৰোঁগৈ। Our
কাচি ধুনীয়াজনী হৈ আহিছা দেই আই ও বৰ মৰম লগাজনী হৈ আহিছা দেই ও মুখতনো কি খানিলা হয়নে তোমালোক আহিলা তোমালোকৰ আগমনত মই নিশ্চয় আনন্দিত হৈছোঁ যহু ৰাণীয়াই তোনাকনক দৰ্শন কৰোৱা পলম কিয় ঐ সোনকাল কৰা হে বুঢ়ানন্দই হেনো ল'ৰা পাইছে সকলোৱে চাংগ ওলোৱা কোন পালে কলাটো এইটো এই আছোন আছোন আরে বেশি না বেশি না মরে গৈছো ৰবা 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 সোনকাল কৰা আনন্দ লাগিছে বৰ আনন্দ লাগিছে আমাৰ এজনীপা মই যেনে তেনে আহিছো বুজিছা নকবা আৰু নকবা দেই একদম মানে সুখ নাই মই যেনে তেনে কিবা এটি বুদ্ধি কৰি যেনে তেনে আহিছো আৰু দেই বৰকে নাটাবি নিবিচোন বৰকে নাটাবি নিবিচোন মই দুখ পাইছো নহয় তই বৰকে টানিছো তই বৰকে টানিছো মোক
অকণমান সোনকালে প্ৰণামে নন্দৰাজ নন্দৰাজ আপোনাৰ পুত্ৰ সন্তান হোৱাৰ খবৰ পাই আমি চাবলৈ আহিলোঁ চাবা চাবা যশোদা যশোদা ৰাণী আই বৰ সুন্দৰ বৰ সুন্দৰ বেছি ওচৰ নাযাবি ইফালে বাৰু নন্দৰাজ আপোনাৰ আদেশ পালে আমি সকলোৱে নৃত্য গীত কৰিব বিচাৰোঁ নৃত্য কৰিব বিচাৰ আইসকল আমাৰ ভিতৰতে আছে আকৌ এই ৰ মই মাতি দিছো আইসকল বাহিৰত উৎসৱ হ'ব ওলাই আহক সকলো এই আনন্দৰ সময়ত পোনাকণৰ হৈ সকলোৱে এটি আশীৰ্বাদ কৰিলে ভাল জয় নন্দলাল শ্ৰীকৃষ্ণ জয় জয় নন্দলাল শ্ৰীকৃষ্ণ জয় জয় নন্দলাল শ্ৰীকৃষ্ণ জয় 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 রাম রাম
তোমালোক মাজে সময়ে আহি থাকিবা আমি এতিয়া বিদায়হে মাগিলো দিয়া বাৰু আই সকলো মাজে মাজে আহি থাকিবা দেই সকলো মথুরার অতিকে মায়াবী রাক্ষসীময় নামৰ পুতনা মহাৰাজ কংসৰ আদেশ মতে দেশে দেশে ঘূৰি ঘূৰি মোৰ এই বিকাষ্ট স্তনপান কৰাই শিশুসকলক এফালৰ পৰা বধ কৰি আহিছে এইবাৰ মহাৰাজ কংসৰ প্ৰাণ বৈ কৰি নিধন অৰ্ধেক ৰাজ্য মই কৰিম গকুলৰ নন্দন ঘৰত কৰোগৈ প্ৰৱেশ আকৌ কোন আহিল নাই 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 এইবাৰ কাৰো অনুৰোধ ৰক্ষা কৰা নহব কাম কৰি কৰি মই ভাগৰি পৰিছো ইতিমধ্যে এই ফেৰাক পাৰিলে বাহিৰতে ৰখাৰ ব্যৱস্থা কৰিব লাগিব নাই 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 মোহিনীৰ বেশে আমি যাওঁ গকুললৈ যাৰ ঘৰত পাম শিশু স্তন খুৱাই মাৰোগৈ যাৰ ঘৰত পাম শিশু স্তন খুৱাই মাৰোগৈ মোহিনীৰ বেশে আমি যাওঁ গকুললৈ যাৰ ঘৰত পাম শিশু স্তন খুৱাই মাৰোগৈ যাৰ ঘৰত পাম শিশু স্তন খুৱাই মাৰোগৈ পৃথিৱীৰ যত শিশু স্তন কৰোগৈ পৃথিৱীৰ যত শিশু স্তন কৰোগৈ কংসৰ তাৰ হৃদয়ত শান্তি স্থাপন কৰোগৈ একেবাৰে জিলিক ভমক
অ বোলো আইদেউ কাক বিচাৰি আহিছা অ বোলো কাক বিচাৰিছা নো অ নুশুনিলে হ'বলা আকৌ সুধোচোন বোলো কাক বিচাৰি আহিছা নো অ কলা নেকি অ বোলো আপুনি কাক বিচাৰি আহিছে অ ৰাণীয়াক বিচাৰিছে ৰাণীয়াই আপোনাক বিচাৰি আহিছে কোনোবা ভিতৰলৈকে যোৱাচোন হয় হয় ভিতৰৰ কামবোৰ হ'লে মোৰ বাহিৰত কথা এফাকৈ পাতিব নোৱাৰি মই আহিলোঁ ৰাণীয়াই মথুৰাৰ পৰা আহিছোঁ শুনিছোঁ বোলে ভুৱন মোহন ৰূপে আপোনাৰ এটি পুত্ৰ উপজিছে তাকে চাবলৈ বৰ হেঁপাহেৰে আহিলোঁ আই দেখা পালে সুখী সোমাই আই ঐ দেখি মোৰ বাচ্চাক চাবলৈ মথুৰাৰ পৰা আহিছা কিয় নেদেখুৱা তুমি খন্তেক লোৱা মই বাচ্চাক লৈ আহোঁগৈ ধন্য আই আপোনাৰ পৰম সৌভাগ্য এইহেন সোণৰ পুতলিক পাইছে তুমি অলপ ৰোৱা মই ভিতৰৰ পৰা আহোঁগৈ এইয়ে মোৰ সোণালী সুযোগ মহাৰাজ কংসৰ আদেশ লৈ আহিছোঁ যেতিয়া এই সুযোগতে ইয়াক বধ কৰিব লাগিব আই ঐ দেহি ল'ৰাটি কিমান পৰে গাখীৰ খাবলৈ দিয়া নাই ভোকতে একেবাৰে মুখখন শুকাই গৈছে খোৱা গাখীৰ খোৱা হেঁপাহ পলুৱাই খোৱা কি আচৰিত বালকে মুখ দিয়াৰ লগে লগে গোটেই শৰীৰ হাফু হাফুকৈ টানিব ধৰিছে এৰি দিয়া দুখ পাইছো এৰি দিয়া এৰি দিয়া এৰি দিয়া দুখ পাইছো এৰি দে এৰি দে এৰি দে এৰি দে
গো মেৰা পৰমাৰ অন্দৰীৰা পৰ কাশী আৰে বহু ৰখেৰ গল গো কুলবাসী তৰে হৰি গো ৰে মেৰা আমাৰ ঘৰত চোৰ সোমাইছে চোৰ চোৰ নন্দৰ কানাই সেইদিনা আমাৰ ঘৰত সোমাই একো নেপায় বুহালি দামুৰিকেইটাকে মেলি পুতক তুলিলে মোৰতো শুনা হওক এইজনা গুণনিধিয়ে আমাকহে নালাগে সকলো গকুলবাসীৰ ঘৰত সোমাই নানান অনিষ্ট কৰি ফুৰিছে আমাৰ ঘৰত সোমাই একো নাপায় বাচ্চাটিকে বাকহি তেজ উলিয়াই থৈ আহিছে হেৰা সখী ভিতৰলৈ গৈ চোৱাংগেচোন আৰু বা কি কি অনিষ্ট কৰিছে চোৱা গৈ যোৱা পাৰিলে আজি আনিয়াহঁতক গতাই দি সকলোবোৰ বিপৰীত ক'ব লাগিব এৰা এৰা ঠিকে কৈছা তুমি এওঁনোতো পাৰি আৰু সহিব কিমান মা বাপেক আছে সমুচীন কৰক ৰবা ৰবা মই তোমালোকৰ অখলো কথা আই আগত লগাই দিমগৈ হয় হয় আইকক আমাৰ কথা লগাবগৈ বাৰু কোৱাচোন আইকনো আমাৰ কথা কি লগাবাগৈ এওঁৰ কথা শুনা উলটি চোৰে আকৌ গৃহস্থকহে বান্ধে ই আকৌ কেনে কথা বাৰু কোৱাচোন আমাৰ ঘৰত সোমাই দধি বান্ধৰ হাত দিছিলানো কিয় ৰবা ৰবা মই কেতিয়া দধি খালো দেখিছিলা জানো থনি তোমালোকৰ ঘৰত উমাইছিলো হয় কিয় জানা তোমাৰ দধি বান্ধৰ পিপৰা গুচাবলৈ তাতে সিমানে হয় হয় অতি সঁচা কথা কানাইহে নেজনা অকৰা শুনা মোৱা ল'ৰা মিছা কথা ক'বনে বাৰু কোৱাচোন পিপৰা গুচাবলৈ তোমাক কোনে মাতিছিল এওঁনো কোনে মাতিব লাগিছিলে সকলোৰে ঘৰত সোমাই এইবোৰকে কৰি ফুৰে বাৰু কানাই সেয়া তোমাৰ মুখত কি লাগি আছে সখী সেয়া পিপৰা লাগি আছে নহয় সখী এয়া দধি লাগি আছে কওঁতা কওঁতা সি তোমালোকে মোক চোৰ নুবুজিবা মই কেতিয়া দধি খালো তোমালোকৰ ঘৰলৈ আহিলে মানুহক অপজৰ আজিৰ পৰা নাহো পাৰো ক'ত পলাবা আজি তোমালোকে চাপৰি বজোৱা মই নাচিম প্রাণ গো
সাধন আহিলা কৰবাত খেলি আহিলা হ'বলা আই ঐ দেই পিছে ৰূপটো চাই কৰবাত জগৰ লগাই অহা যেন পাইছো বোলো খুন্দাটোনো ক'ত মাৰিলা হয়নে মইনা আছে আছে ৰ'ব মই মাতি দিছো ৰাণীয়াই গোৱালীসকল আহিছে গোৱালীসকল আহিছে তোমালোক আজি দেখোন জাক পাতি আহিলা হয় আই আজি আমি জাক পাতি আহিব লগা হ'ল আপুনি চাগে আচৰিতে হৈছে পিছে অহাৰ কাৰণ ক'বলৈ বেয়াহে লাগিছে বেয়া লগা নহয় আই ভয়ো লাগিছে নকৈহে নোৱাৰি যিহেতু আপোনাৰ তনয়ৰ কথা ৰাণীয়াই আমাক দাই জগৰ নধৰিব দাই জগৰৰ কথা বাদ দিয়া তোমালোকে কোৱাচোন বাৰু তেন্তে শুনক আই আপোনাৰ কানায়ে আমাৰ ঘৰত সোমাই আমাৰ বাচাক মাৰি লৰি পলালে মই বিচাৰি নাপালো আই তাৰ পাছত আমাৰ দামুৰগিটা মিলি পলাইছে আজি আমাৰ কৰিয়া উদং অকল সেয়ে নহয় আমাৰ ঘৰতো সোমাই দধি পাৰে মানে খালে বাকীখিনি মাতি পেলাই নষ্ট কৰি পেলালে সঁচাইনে বাৰু কিমান কমাই ক'লে কথা বাঢ়িহে যায় আজি আমাৰ ঘৰত সোমাই দধি ভাণ্ডত হাত দি পলাইছে মুঠতে কানাই সমগ্ৰ গকুলবাসীক নাৱে নাৱে পানী খুৱাইছে ইমানকে ক'লো বুজিব আই সঁচাই ই বৰ দুষ্ট হ'ল ইয়াক আজি হয় নহয় আই এইবোৰ আজি কোৱা কথা অখৰো মিছা কথা আমাৰনো দধি ল'ব কি আটক হৈছে লোকক খাব জানাই আমাৰ অৰুদাময়টো বিচাৰি নাপায় এই লোকৰ ঘৰত উমাইছিলো সুধো বুলি অকলে মিলি মোক এনে অপচৰ্গ দিব লাগেনে মৰুময় সখীসকল সখী তোমালোকেতো দেখিছিলা নহয় কি দেখিলা কৃষ্ণ নাপায় নহয় আই মই যদি কেতিয়াও চুৰ কৰা নাই চুৰ কৰি খাইছিল কোনে তুমি মই হয়নে মই নহয়নো কি তোমাৰ মুখতে দধি লাগি আছে এৰা কাকনো বুলিবা ককা বাকীখিনি নোকোৱাই ভাল আৰু ৰাণীয়াই আমি এতিয়া আহিলোহে ৰ'বাচোন ৰ'বা মই সকলো বুজিছো তোমালোকে মোক অলপ মথনশালত সহায় কৰি দিয়াচোন হ'ব বাৰু আই আপুনি ভিতৰৰ কাম কৰক গৈ আমি অলপ মথনশালত সহায় কৰি দিওঁ আজি গোপী হবে দধি মথিছে মথনি ঘূৰে ৰাই হে ৰামে ৰামে হে আজি গোপী হবে দধি মথিছে মথনি ঘূৰে ৰাই হে ৰাম হে ৰামে হে আজি গোপী হবে দধি মথিছে মথনি নুঘূৰে জৰি হে ৰাম হে ৰামে হে আজি গোপী হবে দধি মথিছে মথনি নুঘূৰে জৰি হে ৰাম হে ৰামে হে হাকিয়া হাকিয়া লবনো খুজিয়া তোৰে ঠাই হে ৰাম হে ৰামে হে
মথন কৰিম তোমালোক ভিতৰৰ কামতে লাগা গৈ যোৱা হ'ব বাৰু আই ৰবাচোন শুন মোক আমনি নকৰিবা অলপ খেলা গৈ যোৱা শুনিলানে চাও মোক এৰি দিয়া উতলি পৰিল তই কথা ক'লে নামান দুষ্ট তোক লৈ মই ব্যস্ত থাকিব নোৱাৰো অধিক মূল্যবান দেখিলে যোৱা তোমাৰ বহুমূলীয়া লৱণখিনি চাই ল'বাহি
বাছা ধন সৰ্বনাশ কৰিলা মোকো অকণমান দিয়া দিয়া নিদিয়া মই এক লগাই দিম মোকো দিয়া অকণমান মই এক লগাই দিম গে ৰবা আই আই ৰাণী আই কৃষ্ণ কৃষ্ণ ই কি তুমি সকলো সৰ্বনাশ কৰিলা বাৰু আজি ইয়াৰ উচিত শিক্ষা দিয়া হ'ব যেনে চোৰ তেনে টাঙোন পৰিব আজি ই ক'ত গ'ল ইয়াক আজি ভালকে দিয়া হ'ব তই ইয়াক লুকাই আছ ৰহ তোক আজি ভালকে দিয়া হ'ব ৰহ তোক আজি ভালকে দিয়া হ'ব আইতো মোক ধৰিব নোৱাৰে গতিকে মই নিজে ধৰা দিওঁ ধৰিলোহে আজি ক'ত পলাই সাৰিবা ৰামধন উৰালটো আনি দিয়াচোন আই মোক মাতিছিলে উৰালটো আনি দিয়াচোন তোক আজি ইয়াতে বান্ধি থম Hari kompi toba toba royo rozurai are koti sapi uru khorabo Sawa Om Gobi
বিৰাজে নৱনীত কৰা চা য়াৰে নৱনীত কৰা চাম নৱনীত কৰা চাম অংগ বিৰাজে তাৰ কগৰ জৈছে গগৰ কোমাজে আৰে কম্পিতবা তব জয়ৰ জোৰা ইমানবোৰ ৰছীৰে বান্ধিলো কিন্তু 2 আঙুলা নাতে ভিতৰতো এগছ ৰছী আছে তাকে আনি বান্ধোহি ভিতৰৰ সমস্ত ৰছী শেষ হ'ল কিন্তু কৃষ্ণক বান্ধিব নোৱাৰিলো এইবাৰ এইডালেৰে বান্ধি চাওঁচোন এইবাৰ বান্ধিব পাৰিলো থাক আজি তই ইয়াতে বান্ধ খাই কৃষ্ণ কিয় বান্ধিছে হামাইনে জগৰে দেনু এনে উগ্ৰ শাস্তি দিয়াটো সমুচিত হৈছে আই সমুচিত যদি হোৱাই নাছিলে তেনেহলে আগেয়ে কানাইৰ বিষয়ে অপজহবোৰ দিয়াৰ প্ৰয়োজন আছিল জানো আজি বোলে কানায়ে তামুৰি মেলিলে কালি বোলে কানায়ে দধি চুৰ কৰিলে এই অপজহবোৰ তোমালোকে দিয়া নাছিলা জানো কৃষ্ণ আপোনাৰ পুত্ৰ আপুনি দুখ পাই বান্ধিছে তাতনো আমাৰ ক'ব লগা কি আছে হেৰা গোৱালীসকল নন্দ ৰাণী আৰে বান্দ নীলে কৃষ্ণে উৰা লকতানি আৰে নি পানো হে নিহিপ ৰভাত ভেল উধৰি উঠ
Sole
আয়োজন আমি সবে উলাহতে আপোন পাহৰি পুনৰ নৃত্য কৰোঁ আয়োজন ভোক আৰু পিয়াহৰ অনুভৱ নহয় অলপো কোৱাচোন সখা কৃষ্ণ কি মোহিনী শক্তি আছে তোমাৰ বাংশীত ভক্তিসকল ৰাম কৃষ্ণৰ লগত নৃত্য কৰি আমি যেতিয়া ক্ষুধা তৃষ্ণা দূৰ কৰোঁ কেলি প্ৰাণ কৰোঁ যমুনাৰ জল কিয় পাওঁ বাৰু ইমান তৃপ্তি ৰাম কৃষ্ণ আৰু বন্ধুসকল চোৱাচোন চোৱা বৃন্দাবনৰ কি অপূৰ্ব মনোৰম